So আমাৰ কথা আমি এখন জয় অসম এতিয়া বৰ্তমান আছোঁ গুৱাহাটীত এটা ৰুমত আছোঁ আমি ভাইজান পূৰা টিপটপ হিৰো হৈ ওলাই ল'লে প্ৰণৱদাও পূৰা হিৰো হৈ ওলাই লৈছে আৰু আমাৰ এজন হিৰো ওলাই আছে বিন্দাছ তো এতিয়া আমি যাম যিটো কামত আহিছোঁ তালৈ যাম তাত কি কামত আহিছোঁ সেইখিনি দেখাব নোৱাৰোঁ কিছুমান ফৰ্মেলিটিজ আছে তো বাকী বাহিৰে বাহিৰে যি হয় দেখাই থাকিম আৰু কালি ছাৰপ্ৰাইজ আৰু কালি ৰাতি গোটেই জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কথা আছিল আহি ৰাতিপুৱা 3:30 বজাত পালোঁ চ' খুব ভাগৰ লাগিল টোপনি ধৰিলে শুই গ'লোঁ আহিয়ে আৰু ত' খুব ভাল এক্সপিৰিয়েঞ্চটো আৰু এতিয়া আমি আছোঁ হোটেল কি আছিলে গ্ৰীণলেণ্ড নিউ গ্ৰীণলেণ্ড গণেশগুৰিত আছোঁ আৰু একদম অভাৰব্ৰিজৰ কাষতে এয়া গণেশগুৰি ফ্লাইঅভাৰ মহানগৰীৰ যান্ত্ৰিকতাৰ ভিৰৰ মাজত এতিয়া আমি সোমাই পৰিম এফালে বিশাল মাৰ্কেট আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ এক্সাইটেড হৈছোঁ এতিয়া যাওঁ অফিচলৈ বাকী দেখাটো মৰ্ণিং গুৱাহাটী এতিয়া সময় হৈছে কেইটা হৈছে পাইছে আমাৰ এইবোৰ দৰকাৰ নাই আমি কামলৈ ওলাই আহিছোঁ মোটামুটি এখন হোটেলত ফাঁচিলোঁ আৰু হোটেলৰ ফ্ৰণ্টতে ফ্ৰেছ পাচলি উলিয়াই থৈছে আৰু আমাৰ এইকেইজন অকণমান মনটো ডাউন হৈ গৈছে ৰাতিপুৱা মনটো বেয়া লাগিছে নি নাই অকণমান ডাউন হৈ দিছা আৰু কালি ৰাতি মানে আমাৰ মাষ্টাৰ মাইণ্ড এওঁ লতাটো আমি কৰা নাছিল এওঁ কিবা ক'বলগীয়া আছিল আৰু এওঁ আছিলে আৰু কালি মানে এওঁ অলপ শুই দিলে মানুহজন কালি ইমান উৎপাত কৰিব তেওঁ নকৰিলে মানে আৰু ট্ৰেইন জাৰ্ণিটো খুব এটা ধুনীয়া আছিলে খুব এনজয় কৰিলোঁ গোটেইকেইটা আগেতো গোটেইকেইটা লগৰ একদম সমান চাইজৰ ল'ৰা আহিছিলে সেইটো কাৰণে ভাল লাগিলে অকলে অহা হ'লে বৰিং লাগিলে কিবা কিবি সেই ধৰণৰ লাগিলে আৰু বাকী এতিয়া এফালে যাওঁ নে এফালে যাওঁ কোনোবা এফালে যাম আৰু এইটো পথে ৰখি ইয়াত প্ৰিয় বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এখন ফটো লাগি আছে হোটেলখনত আমি এতিয়া খাবৰ কাৰণে বহিছোঁ এই দুজন সন্মুখত বহিছে আমি দুজন এফালে বহিছোঁ তো ভাবিছিলোঁ গুৱাহাটী বুলি ক'লে এনেও গৰম লাগি যায় জ্বৰ চৰ উঠি যায় তো এতিয়া ৰ'দ দিয়া নাই ৰাতি বৰষুণ দিলে এতিয়া ৰাতিপুৱা অলপ অলপ বৰষুণ দিছে চ' অলপ ঠাণ্ডা পৰিছে সেইটো কাৰণে অকণ মনটো ফ্ৰেছ হৈ আছে যদি ৰ'দ দি দিলে হয় কেনেকুৱা লাগিলেহেঁতেন ৰ'দ দিয়া হ'লে ৰ'দ দিয়া হ'লে কি হ'লহেঁতেন বাইদেউ আমাৰ ফালে ৰ'দ দিছে বুলি ইয়াতে বৰষুণ অলপ অলপ ঠাণ্ডা পৰি আছে সেইটো কাৰণে ভাল লাগি আছে এতিয়া আমি খাই বৈ লওঁ তাৰপিছত টিপটপ ওলাই যাম এতিয়া আমি ৱৰ্কিং জ'ন মানে এইটো সৰু এখন ফ্লাইঅভাৰ তো তাৰ ওপৰেদি আমি খোজকাঢ়ি গৈ আছোঁ বাছৰ কাৰণে এতিয়া যাম আমাৰ যাত্ৰা গুৱাহাটীৰ যাত্ৰাত তো আমি গৈ আছোঁ খোজকাঢ়ি বাছৰ কাৰণে এইফালে এখন এস্কেলেটাৰ অন আছে এখন বন্ধ খোজকাঢ়ি আমি অলপ অফিচিয়েল ফৰ্মেলিটিছ আছিলে সেইখিনি পূৰাই মেলি আহিলোঁ এতিয়া আমি আছোঁ গুৱাহাটীৰ ষ্টেটিক্স অফিচত আৰু এইফালে চব মানুহ মিটিঙৰ পৰা ওলাই আহিছে আৰু সেই আমাৰ মহাশয় দুজন এইফালে আৰু এইফালে আমাৰ ছাৰে ফটো মাৰি আছে চ' আমি ফটো চটো মাৰি ল'লোঁ এতিয়া আমি কাম বন একদম আজৰি এতিয়া ফ্ৰী এতিয়া আৰু একো টেনশ্যন নাই বেলেগ কাম নাই এতিয়া অকণমান ফুৰিম তাৰপিছত চাওঁ মেবি থকাৰ কথা ভাবিছোঁ আজিও যদি সুবিধা হয় থাকিম নহ'লে বেছি অসুবিধা হ'লে আকৌ ঘৰলৈ ঘূৰি যাব লাগিব তো আৰু আমি এইটো গলিয়েদি সোমাই আহিছিলোঁ এইটো অফিচক অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালয় তো ইয়াতে কাম সকলোখিনি শেষ আৰু গুৱাহাটীত আজি ঠাণ্ডা বতৰটো আৰু অলপ অলপ এতিয়া বৰষুণ অহা নিচিনা কৰিছে চিপচিপকৈ বৰষুণ দিছে তো বৰষুণ দিলে ভয়ো লাগে বানপানী হৈ যায় বুলি আৰু ৰ'দ দিলেও ভয় বেছি গৰম চ' এইফালে আগত নৰ্থ ইষ্ট মটৰ বম গাড়ী ৰখাই থোৱা আছে নৰ্থ ইষ্ট মটৰ ইয়াতে বম গাড়ী মডিফিকেশ্যন কৰা হয় চব ছুপাৰ কাৰ ভৰাই দিছে ভিতৰত কাম বন শেষ কৰি আকৌ আহি পালোঁ তো অলপ পিছত আকৌ ওলাই যাম ফুৰিবৰ কাৰণে তো এতিয়া দীঘলী পুখুৰী আৰু চিটি চেণ্টাৰ যাম
একদম সিহঁতকেইটা দৌৰা-দৌৰি লাগি আছে। এটা হাগিব লাগিছে, এটা মুতিব লাগিছে। বৰষুণ যাক অহাৰ আগে আগে আমি যেন তেন আহি ৰুম পালোঁ। একদম এটা চালিয়া প্লেচ এইটো, মানে একদম ধুনীয়া চেণ্টাৰ এটাত ৰুমটো পাইছোঁ। ত' এখন খিৰিকী, এয়া ফ্লাইঅভাৰ, তলত বৰষুণ দি আছে। এয়া পূৰা বৰষুণ দি আছে। আগফালে যান্ত্ৰিকতা আৰু পিছফালে প্ৰাকৃতিৰ মনোমোহা দৃশ্য, একদম কাষতে পাহাৰ। অকণমান লাজো কৰে, উৎপাতো কৰে, কি কৰে আৰু এইকেইটা। এতিয়া আমি ক'ত যাম? এতিয়া আমি ওলাই আহি চিটি চেণ্টাৰ মলৰ ওচৰত পালোহি। ত' এতিয়া আমি এস্কেলেটৰ উঠি গৈ আছোঁ। ৰাতিৰ গুৱাহাটীখন এনেকুৱা অলপ গোলপীয়া হয় বুলি কয়। ত' সঁচাকৈ গোলপীয়া, মানে আগতকৈ এইবাৰ এক্সপিৰিয়েঞ্চটো অলপ বেলেগ ধৰণৰ হৈছে। ত' চাই থাকক ভিডিঅ'টো সেইফালেকে, স্ক্ৰিপ্ট নকৰিব। এতিয়া চেণ্টিন চেণ্টাৰ মল, মানে চিটি চেণ্টাৰ মল আহি পাই গ'লোঁ। এয়া ফ্ৰণ্টত চিটি চেণ্টাৰ, আৰু এইজন পূৰা খাতৰা মানুহ আমি চাৰিটা আহিছোঁ। চিটি চেণ্টাৰ মলত এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব। আগতে মই ইয়াতে গুৱাহাটী বহুতবাৰ আহিছোঁ যদিও ইয়াতে এণ্টাৰ হোৱা নাই। আজি ফাৰ্ষ্ট টাইম এণ্টাৰ হ'ম। ফাৰ্ষ্ট টাইম এওঁৰে নহয়, আমাৰ চবৰে ফাৰ্ষ্ট টাইমে হয়। গোটেইকেইটাৰে এইবোৰ সস্তীয়া জেগাত নাহোঁ যে, বেমাৰ কি চালিয়া ভিউৱে, এইফালে চাওক কেনেকুৱা চালিয়া উঠা গোটেই পৰিৱেশটো, ইমান ধুনীয়া এটা। আমাৰ শিৱসাগৰতো যদি এনেকুৱা এটা মল থাকিলেহেঁতেন কি মজা লাগিলে হয়। এইফালে বাইক চাইকো কিনিব পাৰি। মালিকৰ লগত মললৈ আহি কেনে, মালিকৰ লগত মললৈ আহি কেনে একদম বঢ়িয়া লাগিছে দাদা। আইফোন 15 আপোনাৰ মলত লঞ্চ কৰিছে একদম। প্লিজ এটা গিফ্ট এনেও বিগ ফেন আকৌ এইফালে এস্কেলেটৰ দি উঠি যাওঁ আমি। এইটো কিডছ ৱৰ্ল্ড। আৰু এতিয়া আমি আকৌ শৈশৱলৈ ঘূৰি গৈছোঁ গোটেইকেইটা কিডছ ৱৰ্ল্ডলৈ আহি। ত' ৰঙা নীলা হালধীয়া কিবা কিবি এখন উঠি দিয়া। এই আমি শৈশৱলৈ ঘূৰি আহিছোঁ গোটেইকেইটা, সৰু কালত, বাচ্চা কালত। এই মোহনৰ লাইট ভাৰ্জন, আৰু এইফালে ড্ৰেগন। এইখন ইয়াতে এখন কিবা একদম নৰ্মেল ফুটপাথত থকা এখন লোকেল বজাৰ টাইপ এখন বজাৰ আছে। চ' মানে খুব ভাল এনজয় এটা হৈ আছে, একদম পাতলাকৈ। আৰু একেবাৰে ওপৰ ভাগত আমি আহি পালোঁ। এইয়া তললৈ গাঁতটো পুখুৰী, এইটো নাট। বাকী হেনকেইটা আগে গৈ আছে, মই পিছে পিছে। ত' আচাৰ চাচাৰ কিবা কিবি লৈ যাম আৰু খাবৰ কাৰণে। এইটো মেইন বস্তু আহি পাইছোঁ এতিয়া, যিটো বিচাৰি আছিলোঁ গোটেই মলটোত, এতিয়া পাইছোঁ আহি। এতিয়া আহি সোমাই গ'লোঁ টাইম জ'নত। আৰু চাবলৈ গ'লে অসমখন ক'ৰবাত নহয় কোনোবা এক প্ৰকাৰে অকণমান ডেভেলপ হৈছে। আৰু এইটো এতিয়া এক ঘোচা মাৰি দিলে ওপৰত গুচি যাব এই মালটো। আৰু এইফালে ঘোঁৰা চোৰা কিবা কিবি বেটেৰী ৰিক্সা আছে, কিবা কিবি আছে এইবোৰ। চ' এইটো টাইম জ'ন। সেয়াই আৰু চেণ্টাৰ মললৈ আহি ইমানখিনি আৰু আহোঁতে একদম ওপৰলৈকে এস্কেলেটৰত আহিলোঁ। এতিয়া যাম লিফ্টত, আৰু এতিয়া আমি উঠি আহিলোঁ লিফ্টত। যেন তেন 4টা মানুহ হৈছে। এতিয়া ঘূৰিলোঁ ফুৰিলোঁ, আমি ওলাই গুচি আহিলোঁ, মানে একো নল'লোঁ। যিবোৰ বস্তু আছে মানে আমি এইবোৰ সস্তীয়া বস্তু মেইনকৈ আমি নিকিন। এই আইফোন 15টো সুধিলেও ব্লক কৰি পেলাই 1,99,000 গৈছে। এনেকুৱা সস্তীয়া মহিলা ব্লক কৰিম, আমি এইখিনি এফৰ্ড কৰিব নোৱাৰোঁ যিখিনি। আৰু বাহিৰত এতিয়াও বৰষুণ কমা নাই, দবাপিটা বৰষুণ জাষ্ট দি শেষ হৈছে, আমি ওলাই আহিছোঁ। আৰু এতিয়া আমি ফটো মাৰিম ইয়াত, আই লাভ চিটি চেণ্টাৰ। এজনে ফটো পষ্ট দিলেই।